Mialong Dr. Himanta Biswa Sarma pen kaning jepon ke nonangkili GMLA kili kahut BJP candidate Lun Singh Teronaphan pahailote Hauraghat MLA ang kang kipaching thurasai claim ponpo. Phuloni pen Uttar Borbiladak Hauraghat pen Jomuna Gaon Gurput Doboka Cheleng Thorotowar Silam ponpo. Lapen Saminang so langlok so pen Borpung ka Cheleng atowar Silam ponpo. Lapen Hauraghat arong supialong Thetan Auditorium Hall Kim ponpo. Lapen dong mukakalong ta longkam tiron Auditorium Hall Building Kim ponpo. Lapen Hauraghat MLA ang kang riso jangatomaphan Biha Bepar kipachukliam jephan Chief Minister Atmanirbhar Assam Abhiyan Scheme pen Bangsuri kebaphan Lakni niya tangka ke joy pipon thu popusi Assam Chief Minister pen Hauraghat Beloguri Pathua klamalong vote kerega mailong lamchak chipi ponlo. লুম সিং তেৰণৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰ চলালো ৰাইজৰ পছন্দ উৎসাহ মই নিশ্চিত যে হাওৰাঘাটত বহুত হাজাৰ ভোটত আমি বিজয়ী কিহৰ ফোন কল এইবিলাক ইয়াতকৈ লাভ নাই হাওৰাঘাটৰ ৰাস্তা ঘাট আপুনি বেয়াটো দেখুৱাই ভালটো দেখুওৱা কিমান ধুনীয়া আপুনি ভালটোৰ ফটোটো আনক বুজিলো আপুনি কোন বেপাৰৰ এইটোৱে গণ্ডগোল ভালটোৰ ফটোবিলাক নেদেখায় ক'ত ভালটো এটা মোক নিউজ দেখাওকচোন ৰ'ব এটা আপুনি নিউজ দেখাৰ পিছত ভালকে দেখুৱাইছে এনেকৈ মানুহে নালাগে মানুহে পূজাৰ এটা চিষ্টেম আছে আমিতো ছাপোৰ্টতে আছো আমিও 244 ছাপোৰ্টতে আছো ইমপ্লিমেন্টটো দিল্লীৰ পৰা হ'ব আলোচনা চলি আছে ন হাওৰাঘাটত এখনো সায়েন্স কলেজ আৰু কমাৰ্চ কলেজ নাই হাওৰাঘাটত চাই দিম মই স্যার কালি গৃহমন্ত্রী স্যার কৈছিলে 90খন আমাৰ বিজয়ী হ'ব আপুনি স্যার কিহৰ ওপৰত গৃহমন্ত্ৰী কালি 90খন মইতো ভাবো যে এইবাৰ অভিলেখ ভোটত জিকিব 90টো প্লাছ হ'বই বিজেপিয়ে বহুত ভাল ৰিজাল্ট কৰিব এবাৰ আমি আগতে ভাবিব নোৱাৰা ৰিজাল্ট কৰিব বহুত হাজাৰ ভোটত আমি জিকিম নন্দিতা গাৰ্লুচাৰটোতো ক'ত জিকিব পাৰিব এইটোতো অলৰেডি আমি জিকিয়ে গৈছো এবাৰতো হাফলঙত অকল ডিমাচা লগতে আন সকলোৰে সমৰ্থন আমাৰ কেণ্ডিডেটে পাই আছে এবাৰতো বহুত ভোটত জিকিব নন্দিতা গাৰ্লুচা যিমান ভোটত জিকিছিল তাতকৈ 3 গুণ লিডত জিকিব 100%। মই আপোনালোকক এটা কথাই কওঁ যে মানুহে ইলেকশ্যন খেলিব লাগে কিমান ৰাস্তা ঘাট কৰিলো কিমান স্কুল কলেজ কৰিলো অখিল গগৈ ইলেকশ্যন খেলিব খুজিছে খালি কুশল দুৱাৰীক গালি পাৰি তাৰমানে তেওঁ এটা নিগেটিভ ভোট ল'ব চেষ্টা কৰি আছে MLA অখিল গগৈ আছে MLA কুশল দুৱাৰী নাই আলোচনা হ'ব লাগে অখিল গগৈৰ ওপৰত যে তেওঁ কিমান কাম কৰিলে আজি ডিব্ৰুগড় কিমান আগুৱাই গ'ল যোৰহাট কিমান আগুৱাই গ'ল লখিমপুৰ কিমান আগুৱাই গ'ল শিৱসাগৰত আজি কিয় আগুৱাই নগ'ল অখিল গগৈৰ নিগেটিভ পলিটিক্সৰ কাৰণেই আজি শিৱসাগৰ পিছ পৰি গ'ল তেওঁ এবাৰ ইলেকশ্যনত এটা নতুন নিয়ম আৰম্ভ কৰিছে যে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীজনক বেয়া বেয়া কথা কৈ আক্ৰমণ কৰক অসমৰ ইলেকশ্যনত এইবিলাক নিয়ম নাছিল অখিল গগৈটো মাৰ্কচিষ্ট লেফটিষ্ট এটা নতুন নিয়ম আনিছে যে অপজিশ্যনত উঠা মানুহজনক চৰিত্ৰ হনন কৰক গালি গালাজ কৰক ভাই এইটো তোমাৰ ইলেকশ্যন তুমি হিচাপ দিয়া না কিমান কিলোমিটাৰ ৰাস্তা বনালা কুশল দুৱাৰী ভাল বেয়া শিৱসাগৰ মানুহে জানে নহয় তুমি কিয় ক'ব লাগে শিৱসাগৰ মানুহে কুশল দুৱাৰীৰ পৰীক্ষা পাতা নাই নহয় শিৱসাগৰ মানুহে হিচাপ খুজি আছে অখিল গগৈৰ পৰা অখিল গগৈ আকৌ বলটো পোনাই লৈ গৈছে নহয় কুশল দুৱাৰীয়ে হিচাপ দিয়ে কুশল দুৱাৰী MLA নেকি এইবিলাক কথাটো অখিল গগৈ ভাবে যে তেওঁ এনেকুৱা ধৰণে ৰাজনীতি কৰি চলি থাকিব পাৰিব শিৱসাগৰখন খতম কৰি দিলে একো নাই ডিফু আৰু শিৱসাগৰ তুলনা কৰক
ডিফু 1000 টাইম ওপৰত আছে সেইকাৰণে তেওঁ নিগেটিভ ৰাজনীতি বাদ দিব লাগে হাওৰাঘাটত এখনো মহাবিদ্যালয় আছে যিখন ক'লো নাই বাবা বিজেপি কংগ্ৰেছে 15-16খন চিট পাব Habar kehat pen harsing rongpi karbing long mai.